আমাৰ ছাৰে মানে টিউচন বহুত পঢ়ায় মানে তামাম টিউচন দিয়ে মানে 1 ঘণ্টা টিউচন দিয়ে আৰু ছাৰে বহুত সূত্ৰ দিয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনজন যে প্ৰফেসৰ অংক ছাৰজন যে যোনটো লজ্জাজনক কাম কৰিছে তো বহুত বেয়া হয় মানে কি আমিও ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ডাৰত পঢ়ি আহিছো সো হেতু কাৰণে বহুত বেয়া কাম কৰিছে তেখেতক মানে কি আৰু পুৰা চাকৰিৰ পৰা মানে হেৰি কৰি দিব লাগে বহিষ্কাৰ কৰি দিব লাগে আমাৰ অংক ছাৰে পুৰা মানে টাপা দিছে ৰে কি কম আৰু ভিডিঅ' ক্লিপটো চাওক অলপ দেখাম ভিডিঅ' ক্লিপটো চোৱাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি সাবস্ক্ৰাইব কৰা নাই আৰু লগতে বেল আইকনটো টিপি দিব এনেকা কৰি টিপি দিব বেল আইকনটো আহক ভিডিঅ' ক্লিপটো দেখাব অলপ চেষ্টা কৰিছো ভিডিঅ' ক্লিপটো চাওক আৰু কিছু বছৰ আছে ইমিডিয়েট মানে বৰ্তমান এইটো বেষ্ট অকমান ছুটি মানে কি মাজে অলপ কাটি থবই লাগে না তলৰ কিন্তু বেয়া নহয় 40 মান পালে ব্লাঙ্ক কাট ইমানটি কৰি না কি বেয়া লাগে নোৱাৰো সব মানে এতিয়া মাৰ আমাৰ কেনেকুৱা প্ৰব্লেম আপুনি জানে নাই ধুব প্ৰব্লেম মাৰতে হাতৰ বিষ আঙুলিৰ বিষ ধুব নোৱাৰে আৰু মাইভেন মানে আমাৰ নিচিনা ৰাবাৰ বেণ্ড নামাৰে কোপা গাঠি গ'লে চুলি লাইনটো দিব লাগিব মানে আল্টিমেটলি মাৰ ধুব প্ৰব্লেম ষ্টিল মাৰ ইমান বয়সতো এই মস্ত হেভি শুকাব প্ৰব্লেম পটককে মানে আৰু মাহঁতৰ মানে এতিয়া নামে যায় নাম মানে সেইদিনাখন ভিজাব কি সমস্যা হ'বচোন মানে মই মাহঁতৰ এইজৰ কথা কৈছোঁ মানে তাৰ তো আজিলৈ ইমানতে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব টান